সামাজিক বৈশ্য হৈ সংজ্ঞানুৱৰ্তী হোৱাৰ কাৰণে কুৎসিত অভিপ্ৰায় বশ কৰিবৰ অভিলাষ কৰিছে। বাৰু তেওঁলোকৰ অন্তৰত এই ভাৱ কিমান সমস্যাই হয় দেখা যাওক। ৰাধাও নাই দেখো। তেতিয়াহ'লে ৰাধাৰামক ঠগিলে নেকি বাৰু? কৃষ্ণৰ হৃদয়ত বাৰু মমতা কোনে বাস কৰা নাই নেকি? অতল তুমি উঠাই থৈ ৰাধা সাৱটি লৈ ই বাৰু কেনেধৰণৰ কথা? এতিয়া আমি কি প্ৰকাৰেৰে ৰাধাৰ সংস্কাৰ কৰা হ'ব? কৰিব পাই লগতে গুচি গ'ল। যাৰ দুখৰ সংসাৰ গতিকে মই ক'বলৈ গ'লে তেওঁৰ জন্মৰ পৰাই যিখিনি লীলা কৰি আহিছে আমি প্ৰত্যেকেই কৰা হওঁ।